আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? যদি নাই তেন্তে আজি যোগাযোগ কৰক আপোনালোকৰ গাঁও পঞ্চায়তত। কোনে কোনে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব? 2011 সেন্সাস কুপন থকা পৰিয়াল হ'ব লাগিব। আবেদন কৰিব বিচৰা পৰিয়ালৰ সদস্যসকল আন কোনো ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত নথকা হ'ব লাগিব। 2011 চনৰ ভোটৰ তালিকাত নাম থাকিব লাগিব। আবেদন কৰিব বিচৰা সকলৰ আধাৰ কাৰ্ড থাকিব লাগিব। 18 বছৰৰ তলৰ পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ডৰ লগতে জন্মৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। 2011 সেন্সাছত নাম থকা পৰিয়ালৰ সদস্যসকলৰ বাহিৰে বেলেগ কোনো নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। ৰেচন কাৰ্ড থকা পৰিয়ালে 2011 সেন্সাস মতে যদি কোনো সদস্যৰ নাম বাদ পৰিছে তেন্তে চলিত ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ একেখন প্ৰপত্ৰ জমা কৰিব লাগিব। বেংক একাউণ্ট থাকিব লাগিব। কি নথি লগত গাঁঠি দিব? 2011 সেন্সাস কুপন, সকলো সদস্যৰ আধাৰ কাৰ্ড, ওঠৰ বছৰৰ তলৰ সদস্যসকলৰ জন্মৰ প্ৰমাণ পত্ৰ, 2011 চনৰ ভোটাৰ তালিকা, ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ চলিত ৰেচন কাৰ্ডৰ কপি, বেংক পাছবুক। সবিশেষ জানিবলৈ নিজ নিজ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰক। কোনে কোনে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব? 2011 সেন্সাস কুপন থকা পৰিয়াল হ'ব লাগিব। আবেদন কৰিব বিচৰা পৰিয়ালৰ সদস্যসকল আন কোনো ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত নথকা হ'ব লাগিব। 2011 চনৰ ভোটৰ তালিকাত নাম থাকিব লাগিব। আবেদন কৰিব বিচৰা সকলৰ আধাৰ কাৰ্ড থাকিব লাগিব। 18 বছৰৰ তলৰ পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ডৰ লগতে জন্মৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। 2011 সেন্সাছত নাম থকা পৰিয়ালৰ সদস্যসকলৰ বাহিৰে বেলেগ কোনো নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। ৰেচন কাৰ্ড থকা পৰিয়ালে 2011 সেন্সাস মতে যদি কোনো সদস্যৰ নাম বাদ পৰিছে তেন্তে চলিত ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ একেখন প্ৰপত্ৰ জমা কৰিব লাগিব। বেংক একাউণ্ট থাকিব লাগিব। কি নথি লগত গাঁঠি দিব? 2011 সেন্সাস কুপন, সকলো সদস্যৰ আধাৰ কাৰ্ড, ওঠৰ বছৰৰ তলৰ সদস্যসকলৰ জন্মৰ প্ৰমাণ পত্ৰ, 2011 চনৰ ভোটাৰ তালিকা, ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ চলিত ৰেচন কাৰ্ডৰ কপি, বেংক পাছবুক। সবিশেষ জানিবলৈ নিজ নিজ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰক।